ইয়াত চাওকচোন আমাৰ গোসাঁই ঘৰৰ সন্মুখত এখন বাগিচা পতা হৈছে। ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ফুলিছে। এয়া আমাৰ গোসাঁই ঘৰ। এয়া আমাৰ গোসাঁই ঠাই চাওকচোন। বৰষুণত তলচোৱা খেলাই পৰি গৈছে। ইমান ধুনীয়া লাগিছে চাওকচোন। এখন ফুলনি আমাৰ দেউতাৰ দিনৰে আছিলে। তেতিয়াৰ পৰা আছেই। চাওকচোন আমাৰ গোসাঁই ঠাইখন ইমান সুন্দৰ লাগিছে। নানা ধৰণৰ ফুল ৰোৱা হৈছে যদিও চব ফুলেই ফুলা নাই, লাহে লাহে ফুলিব আৰু চাওকচোন।